हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। आज आम डे 2 है। आगर ब्लगটো चागे आपलोके देखा पाइसे। तो आज आम যাব ওলাইছো इंडिया गेट आम होटेलर पर। आम बर्तमान আছে करुल बागत। आम खाबर कारण रातिपुवा मैं किबा किबि खाई लওঁ। बाहते खाइसे मैं खाई ललो। खाई লৈ পেলাই আমি যাব ওলাইছো। तो आम এইখিনি जगहते মানে এইখিনি करुल बाग বুলি কয়। करुल बागते आम মানে আছো বৰ্তমান খাই বৈ লওঁ। খাই মেলি পেলাই আমি যাওঁ। মানে কি উবেৰ এখন মই হেৰি কৰিছিলোঁ কিন্তু উবেৰত মানে দামটো অলপমান বেছি দেখাইছে। তো ভাবিলোঁ মানে ৰিক্সা ইয়াতে টমটমতো চলে ন, টমটম কিবা কিবি। তো এখন এজন দাদা পাইছোঁ, দাদাজনে লৈ যাব ইণ্ডিয়া গেটলৈকে। তো ব্লগটো চাই থাকক আপোনালোকে। বাহঁতে ই তাতে খাই আছে, মই ইয়াতে খাইছিলোঁ। মই ইয়াতে খাইছিলোঁ কিবা ৰুটি আৰু এনেকৈ চব্জি। নিশতে এনেকৈ খাইছে, মেগী চেগি কিবা খাইছে আৰু। তো সেয়াই আৰু ব্লগটো চাই থাকক আপোনালোকে। আমি ইণ্ডিয়া গেটলৈকে গৈ আছোঁ। तो ऑटो पाइसे ऑटो माने कि टमटम और भैया हम लोग को ले जा रहे हैं इंडिया गेट तक। तो अभी जा रहे हैं हम लोग इंडिया गेट ना भैया। हाँ বৰ্তমান নামি পেলাই এতিয়া আহি আছোঁ ইণ্ডিয়া গেটৰ কাৰণে। ইণ্ডিয়া গেটৰ ফালে এইফালে আহি আছোঁ। বা গৈ আছে এইফালে, এইটো গেটৰ হয়। এইফালে এনেকৈ এইফালে ওপৰেদি এনেকৈ আহি পেলাই এনেকৈ তলি নামি আহিব লাগে। তো গৈ আছোঁ চাবৰ কাৰণে। বহুত ভাল লাগিছে দে, মানে ভাইবছত আহিছে, দেলহি ভাইবছত আহি গৈছে। এইটো বা একদম আজি বেমাৰ চেমাৰ ভাল হৈ গৈছে আৰু ফাইনেলি। এইটোৱে এণ্ট্ৰি পইণ্ট। এইটো মানে ৰাজধানী, এইটো नई राजधानी का विकास काम। এইটো मतलब পোষ্টাৰবোৰ লগা হৈ আছে। মানে মানুহে যাওঁতে ইয়াত চাই যাব পাৰে ধুনীয়া বিন্দাছ। এইফালে পোষ্টাৰ লগা হৈ আছে। গৈ আছোঁ চাবৰ কাৰণে। আপোনালোকে চাই থাকক, ব্লগটো গম পাই থাকিব। আজি মানে আমি কেইটা জেগা ভিজিট কৰোঁ নাজানো আৰু মুঠতে আপোনালোকে ব্লগটো চাই থাকিলে গম পাব আমি ক'ত যাওঁ। বৰ্তমান ফাৰ্ষ্ট ইণ্ডিয়া গেট গৈ আছোঁ। ইণ্ডিয়া গেটৰ পৰা চাগে লোটাছ টেম্পল যাম নেকি। তো এতিয়ালৈকে ডিচাইড কৰা নাই। তো সেইকাৰণে চাই থাকক আপোনালোকে ব্লগটো গম পাই গৈ থাকিব আমি ক'ত যাওঁ। আপোনালোকে দেখাই আছোঁ। এইটো চাওক আমি ক'ৰ পাই গ'লোঁ। এইটো চাওক ইণ্ডিয়া গেট। ৱাও দেখি ভাল লাগিছে। তাহলে মানুষ आ गया पूरा। এনেকুৱা ভাল লাগিছে। ইয়াতে বহুত কিমান চিনেমা শ্বুটিং হৈছে কোনো ঠিক নাই। বলিউডৰ বহুত চিনেমা, বলিউড চাউথৰ হওক বা বহুত ফিল্ম শ্বুটিং হৈছে। চাওক মানে ফিল্মত দেখা পাইছোঁ ন, এতিয়া ৰিয়েল লাইফত দেখা পাই গ'লোঁ। ৱাও। আৰু এইটো চাইডে গ'লে ৰাষ্ট্ৰপতি ভৱন পায়, এইটো চাইডে। তো আমি তাতো যাম চাগে। এয়াই মানুহ চাওক, বাহ কি ভাল লাগিছে। একদম ওচৰৰ পৰা চাওক মই দেখাইছোঁ। এইফালে মানে কি ভিতৰত সোমাব নিদিয়ে। তো এইফালে জৱানজনে ৰখি আছে, তেখেত ৰখি আছে, তেখেত সোমাব নিদিয়ে মানে। কিন্তু ইয়াতে ফিল্ম শ্বুটিং কৰিলে সিহঁতে পাৰ্মিশ্যনটো লৈ লয়। পাৰ্মিশ্যন লৈ পেলাই সোমাই পেলাই শ্বুটিং কৰে। কিন্তু জেগাখিনি সঁচাই বিৰাট ধুনীয়া। সেয়াই আৰু মানুহবোৰ চব ফটো উঠাতে ব্যস্ত, চব বিজি ফটো উঠাত। আৰু এইফালে পিছফালৰটো হয়। পিছফালে মানে কি সেইটো চাইডৰ পৰা আহিলে আগফালে হয়, আৰু এইফালৰ পৰা আহিলে পিছফাল পৰে আৰু পিছফালে। ৱাও বা আজি গা চা ভাল হৈছে দেই, একদম পুৰা ষ্টেমিনা বহুত বাঢ়ি আছে এতিয়া। এইটো বেক চাইডৰ পৰা পাৰবোৰ কিমান পাৰ আছে
এতিয়া এক্সিট পইণ্ট মানে এইফালে আমি যাবৰ কাৰণে ওলাই দিলোঁ ইণ্ডিয়া গেট চাই। তো ইণ্ডিয়া গেট এফালে আছিলে, তো এইফালে এইটো এক্সিট পইণ্ট। সেইফালে আমি সোমাওঁতে আপোনালোকে দেখা পাইছিলে এইটো এণ্ট্ৰি পইণ্ট আছে, এইটো এক্সিট পইণ্ট। এতিয়া বৰ্তমান ক'ত জেগা যাওঁ ডিচাইড হোৱা নাই, আপোনালোকে ব্লগটো চাই থাকিব, গম পাই থাকিব আকৌ ক'ত গৈ আছোঁ। তো বাহঁতক সুধিলে গম পোৱা যাব ক'ত যায়। মই ল'টাছ টেম্পলৰ কথা কৈছিলোঁ, এতিয়া কিবা কৰে নাজানো আৰু। তো সেয়াই চাই থাকক। টেম্পল পাই গ'লোহি আহি পেলাই, কিন্তু ইমানেই ভিৰ মানে কেনেকুৱা লাইন আছে আপুনি চাওক। বহুত লাইন, আমি যে বহুত পিছৰ পৰা মানে যাবগৈ লাগিব, তাৰ পৰা যাবগৈ লাগিব বহুত আগৰ পৰা। এইটো লাইনেই পূৰা, কিমান পিছত যাব লাগিব মানে ভাবিলে বাৰু ৰাম বে, বহুত পিছত যাব লাগিব এতিয়া। বাৰু চাই থাকক আপোনালোকে, ভিতৰলৈ গৈ আছোঁ। এতিয়া আমি আহি পালোহি ইস্কন টেম্পল এইটো ল'টাছ টেম্পলৰ পৰা এতিয়া ইস্কন টেম্পল পাইছোঁহি। তো চাই থাকক আপোনালোকে ব্লগটো। ইস্কন টেম্পলৰ এই ভিতৰলৈ সোমোৱাৰ আগতে মানে ইয়াত ফুল চুল কিবা আছে মানে দিব পাৰে, মানে ইয়াতে ফুলৰ দোকান চোকান আছে। আৰু এইটো এটা মূৰ্তি, গেট নাম্বাৰ 1। এইফালে হৈছে এণ্ট্ৰি পইণ্টটো, এইটো হৈছে ভিতৰ ভাগৰ অংশ। নিক ক'ত যোৱা? এইফালে জোতা চেণ্ডেল খুলি যাব পাৰে, ষ্টক ইয়াতে আমি খুলি লওঁ। ভিতৰলৈ সোমাই আহিছোঁ এতিয়া। মই যিমানখিনি পাৰিছোঁ অলপ চবৰে লৈছোঁ এটা মানে কি ল'টাছ টেম্পলত তাত মানে ভিডিঅ'গ্ৰাফী নট এলাউড। ফটো মাৰিব পাৰে, কিন্তু মই অলপমান জাষ্ট ভিডিঅ' লৈছোঁ। আপোনালোকে স্ক্ৰীনটো মানে দেখা পাইছে ভিডিঅ'টো চাগে, অলপমান ল'ব পাৰিছোঁ হ'লে। তো মন্দিৰটোৰ ওপৰলৈ গৈ আছোঁ, এয়া বিন্দু আগে আৰু মই পিছে বাহঁত তাত আছে। এতিয়া আহি পালোঁ, এইটো চাওক মন্দিৰটো। এইফালে সেইটো মানুহবোৰে সেৱা কৰিছে লাইন লৈ। এতিয়া মন্দিৰটো কিন্তু ভিতৰৰ ফালে মানে ভিডিঅ'গ্ৰাফী ফটোগ্ৰাফী এলাও নাই, এতিয়া ইয়াতে কৰিব পাৰে। তো ইয়াতে অলপমান কৰিছোঁ। তো ইয়াত বৰ্তমান ভিজিট কৰিলোঁ, তাৰপৰা এতিয়া বেলেগ ক'ত যাওঁ। এতিয়া বৰ্তমান কুটুব মিনাৰ যাম চাগে আমি, আপোনালোকে চাই থাকক ব্লগটো। এতিয়া আহি পালোঁ কুটুব মিনাৰ, কিন্তু মানে আমাৰ আহা বহুত দেৰি হৈ গ'ল। এতিয়া লাইন চাওক কিমান, বহুত লাইন। তাতো পাইছোঁ লাইন, ল'টাছ টেম্পলতো লাইন আৰু ইয়াতো লাইন। এতিয়া বৰ্তমান লাইনত ৰখি আছোঁ। ভিতৰলৈ সোমাই গৈ আছোঁ, চাই থাকক আপোনালোকে। বহুত লাইন। আমাৰ টাইমটো অলপ দেৰি হ'ল, মানে চাৰিটামান জেগা ভিজিট কৰিছোঁ, আপোনালোকে দেখা পাই আছে ব্লগটো। এইবিলাক ভিতৰত সোমালোঁ, কুটুব মিনাৰৰ ভিতৰত চাওক। লাইটটো জ্বলাই দিছে, কেনেকুৱা মজা লাগিছে। এই মানুহবোৰ চব তো আজি আমি ইমানকেইটা পাৰোঁ মানে এইকেইটা জেগাই ভিজিট কৰিলোঁ। তো এয়াই আছিলে আজিলৈ ব্লগটো। তো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই।